এইখন গ'ল টপ কভাৰ আৰু এই ইয়াত যে ফুটা দুটা আছিলে এইটো আমি নতুনকৈ কলনি আনিলে বা বাৰিষা ছিজনত চেনি পানী দিব লাগে আমি ডাইৰেক্ট নিদিওঁ আমি ইয়াতে কি কৰিম কপাহ বা এই বন চন মানুহে কপাহ নাপালে বন চন দি দিয়ে শুকান বন চন দি পেলাই ইয়াত চেনি পানীটো ঢালি দিয়ে পানী গ্লাছত পানী ল'ব লৈ চেনি দিব ঘুটিব যেতিয়া আঠা লেটিয়া হ'ব তেতিয়া এই পানীটো ইয়াত ঢালি দিব তেতিয়া মৌমাখিয়ে এই কপাহত বহি বহি পেলাই চেনিটো খায় ডাইৰেক্ট যদি আমি চেনি পানী ঢালি দিওঁ পাখিত লাগি যাব সিহঁতে উৰিব নোৱাৰে সেইকাৰণে সদায় আমি কটন বা বনবাত দিব লাগে আৰু আমি ভিতৰত দিওঁ এইখন অলপ ডাঙৰ হৈছে এইখন সৰু লাগে যাতে ফুটা দুটা বন্ধ নহয় আৰু ভিতৰত কিছুমানে সেই ওপৰত বাহিৰত দি থৈ দিয়ে তেতিয়া বেলেগ বাকচৰ পৰা মৌমাখি সেই কাজিয়া কৰে সেইকাৰণে আমি সদায় ভিতৰত দিব লাগে ইয়াতে এনেকৈ ধুনীয়াকৈ দি থৈ দিওঁ এইখন হ'ল তোমাৰ টপ কভাৰ ইনাৰ কভাৰ আজিকালি প্লাষ্টিকৰ ফ্ৰেমো ওলাইছে আমি প্লাষ্টিকৰ ফ্ৰেমো দি চাইছোঁ আমাৰ মৌজোল আনিবনে নাই বেলেগ এঠাইত আনিছে এইবিলাকত মানে বহুত হাৰ্ড হয় অকণ অকণ জমা কৰিছে নেকি কোন হেৰি কৰিছে নেকি ৰঙা লাগিছে অলপ ৱেক্সটো অকণমান লাগিছে আৰু ফিল্ডত এখনত কৰিছেতো ন বাহিৰত কৰিছে ইয়াতো আজিকালি প্লাষ্টিকৰ মানে ফ্ৰেম ওলাইছে ভালকৈ ডেভেলপ হোৱা নাই আমাৰ হৰিচন্দ্ৰত ফ্ৰেম হানি কমবোৰ ইয়াতে ধৰ হানিবোৰ ষ্ট'ৰ কৰা নাই এতিয়া কিন্তু এই অকণমান নিচিনা অলপ লিকুইড নিচিনা আছে যে সেইখিনি মানে পিছতে সিহঁত মানে এনেকৈ পাখি মাৰি এইটো চিল কৰি দিব সেইটোৰ পৰাই হানিটো পাম আমি যে হানি এক্সট্ৰেক্টৰ মেচিনটো দেখিছে ন সেই মেচিনটোত আমি এইখন ভৰাই দিওঁ মানে আৰু ইয়াত মৌজোল হ'লে সিহঁতে চিল কৰি পেলাব এই চুৰি কটাৰীখন আমি গুচাই ল'ব লাগিব অকণ গোটাইছে কিছুমান পনীয়া আছে এবাৰে বনাই ল'ব ন এবাৰে বনাব কিমান টাইমলৈকে থাকিব এইটো 2 বছৰমান 1.5 বছৰমান থাকে আকৌ আমি বেছি বেয়া হ'লে এইবিলাক নতুনখন বনাইছে নতুনখন দেখুৱাই দিয়াচোন লাইফ টাইম কিমান কৈছিলে এইটো মোৰ কৰ্মী মৌবিলাক 45 দিন 3 মাহ ইমানমান থাকে এইবিলাক এনেকৈ প্ৰথমতে এনেকৈ বনায় আৰু কেতিয়াবা নিজৰ বাকচটো ডেভেলপ নহ'লে বেলেগ মানুহৰ পৰা চাক কাটি আনি ইয়াত বান্ধি দিব পাৰি বা ধৰা তুমি জংঘলত পালা জংঘলৰ পৰা চাক কাটি আনি ইয়াত যদি বান্ধি দিয়া সোনকালে ডেভেলপ হ'ব গ্ৰুথ চেম্বাৰটো দেখোন কি আছিলে এইটো হানি চেম্বাৰটো এইটো এইটো ফ্ৰেম বুলি কয় ফ্ৰেম বনাই আছে চাক মৌ চাকবিলাক বনাই কম আছে কি বনাইছে নহ'লে সেইটো তলতে থোৱা হানি চেম্বাৰটো দেখুৱাই দিয়া উঠাই দিম যে অপেনিং ৰাখি আৰু বেছি আহিছে আৰু কেতিয়াবা বাকচ চাকচ তলত নমাই থওঁতে এই আমৰলি পৰুৱা বহুত আহি যায় আমৰলি পৰুৱা যাতে নাহে সেইটো লক্ষ্য ৰাখিব লাগে এইখন চালনীখন আমি দি থৈ দিছোঁ এইটো হ'ল আমাৰ ব্ৰুথ চেম্বাৰ ইয়াতে ৰাণী থাকিব কণী থাকিব পলু থাকিব সেই তাত পলু চলু একো নাথাকে এইটো ব্ৰুথ ফ্ৰেমত মানে এখন ব্ৰুথ সিহঁতে কমটো বনাইছে ইয়াতে এতিয়া কণী আছে নেকি এখন নাই বেলেগ এখন উলিয়াই এখন কণীটো নাই উলিয়াই থোৱা নেকি সদায় এনেকৈ ফ্ৰেমবিলাক ছাইডত এনেকৈ থৈ দিব লাগে তলত মাটিত থ'লে গছক পৰি যাব পাৰে অলপ খঙাল হৈছে ছাৰ আমি সেইকাৰণে সেইটো টুপিটো পিন্ধি ল'ব লাগে অলপ জোকাৰি পেলাই হাতত সিহঁতক চাবলৈ দিবচোন লাহে লাহে খুৱাই দিয়ে জোকাৰি দিয়ে আৰু চাকখন কেনেকৈ ঘূৰাব লাগে দেখুৱাই দিয়ে এই চাকখন যদি আমি এনেকৈ লৈ লওঁ নহয় চাকখন ওজন আছেতো ভাঙি পৰি যাব আমি এনেকৈ ৰ'দত মানে এনেকৈ চাব লগা হয় ন বস্তু ইনস্পেকশ্যন কৰিব লাগে তো জাষ্ট এনেকৈ যদি চাওঁ তো ৱেইটটো কাৰণে ভাঙি যাব পাৰে সেইকাৰণে এনেকৈ লাহেকৈ আমি উঠাওঁ আৰু ধৰোঁতে সদায় মানে থাম্ব আৰু ইণ্ডেক্স ফিংগাৰ বুঢ়া আঙুলিটো আৰু এইটো ফাৰ্ষ্ট ছেকেণ্ড আঙুলিটো এইটো আঙুলিটো ধৰিব লাগে ধৰি পেলাই এনেকৈ লাহেকৈ আমি উঠালোঁ উঠাই পেলাই এনেকৈ ধৰি চালোঁ এনেকৈ ৰ'দত আমি এনেকৈ চাম কি আছে নাই আকৌ পিছফালটো চাবলৈ আকৌ এনেকৈ লাহেকৈ আমি ঘূৰাই দিম আৰু ঘূৰাই পেলাই এনেকৈ চাম
এনেকৈ নকৰোঁ আমি, এনেকৈ কৰি পৰি যাব। অকণমান জোকাৰি দিয়া নেকি ভিতৰত? জোকাৰিলে খালি পূৰা মানে উৰিব। বহুত আছে নহয়, সাতখন কেনেকৈ দেখিব? অলপ এই টুকুৰিয়াই দিলোঁ আপুনি, ফুটো লগালেতো ভাল। একদম ওপৰ পৰ্চনখিনি খিচায়, এইখিনি মানে সিহঁতে কি কৰে, হানি আৰু পলেন এইখিনি ষ্ট'ৰ কৰে। এই ওপৰত হানি ওপৰ মৌজোল লেয়াৰখিনি। থাকে। তাৰপিছত এইবোৰ যোনবোৰ বন্ধ বন্ধ হৈ দেখিছে ন, য়েল্ল' যে হৈ আছে, হালধি যে হৈ আছে, তাত মানে সিহঁতে কণী পাৰিছিলে, সেই কণীৰ পৰা এতিয়া মানে লাৰ্ভা হ'ব, লাৰ্ভা পৰা তাৰপিছত এনেকৈ এই মৌখিনি ওলাই। পিপাবিলাক হৈছে ফুটি ওলাব। এতিয়া পিপা ওলাব। হৈছে। মৌ জমা। তাৰপিছত পূৰা ক'লা ক'লা হৈ আছে যে। কলা কলা কিছুমান পোলেন নেট্টাৰ জমা কৰিছে, কিছুমান পোলেন আছে, আৰু কলা মানে কিছুমান চাকবিলাক বেছি পুৰণা হৈ গ'লে কলা হৈ যায়। কিছুমান চেলত দেখা পাবা এই পাউডাৰৰ নিচিনা বস্তু আছে, কিছুমানত মৌজোল আছে। ৰাণীজনী আছে নেকি তাত? হেৰি কথা নাই। এইটো মোৰ এনে চাব পাৰা হেৰিটো ল'লে এই বগা বগাবিলাক পলু পলু আৰু যিটো বন্ধ কৰিছে সেইবিলাক লেটা পিপা। চাকখন তুমি খালী কৰি দিব পৰা নাই যে, জোকাই দিয়া। হা? অংকল ৰ'ব দিম। এই সুৰেন, এইফালে এইখন চাক খালী কৰি দিয়াচোন। খালী কৰি দিয়া এইখন। ইফালে আহা। সেইকাৰণে